পৃথিৱীত এনে শিশুৰো জন্ম হয় যাৰ জন্মৰ পৰাই দৃষ্টিশক্তি নাথাকে। পৃথিৱীত এনে শিশুৰো জন্ম হয় যাৰ জন্মৰ পৰাই হাত দুখন নাথাকে। পৃথিৱীত এনে শিশুৰো জন্ম হয় যাৰ জন্মৰ পৰাই ভৰি দুখন নাথাকে। তাৰ পিছতো কিন্তু তেওঁলোক সুখী। সিহঁতৰ এটাই দুখ, দৃষ্টিহীনজন ব্যাকুল হৈ থাকে এই ৰঙীন পৃথিৱীখন চাবলৈ। খোজ কাঢ়িব নোৱাৰাজন ব্যাকুল হৈ থাকে পৃথিৱীত এখোজ আগুৱাই যাবলৈ। আৰু যাৰ হাত নাথাকে তেওঁ ব্যাকুল হৈ থাকে তেওঁক কৰি দিয়া কামখিনি তেওঁ নিজ হাতেৰে কৰিবলৈ। কিন্তু তাৰ তুলনাত আমাৰ সকলো আছে। দুখন হাত আছে, দুখন ভৰি আছে, দুটা চকু আছে। সম্পূৰ্ণ ইন্দ্ৰিয় থকাৰ পিছতো আমি ভগৱানক দেখো আৰু নিজকে ধিক্কাৰ দিওঁ। আৰু আমাৰ হাজাৰ হাজাৰটা দুখ। সুখবোৰ কলৈ গ'ল আমাৰ? ইমান ডাঙৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ কৌটি কৌটি গ্ৰহ উপগ্ৰহৰ মাজৰ পৃথিৱীৰ নিচিনা ঠাইত জন্ম পাইছো আমি মানুহ হিচাপে। তাৰ পিছতো আমি কিয় সুখী হ'ব নোৱাৰো বাৰু? নে সুখবোৰক বিদায় দি আমি দুখবোৰক আঁকোৱালি লৈছো? নমস্কাৰ বন্ধু বান্ধৱীসকল। এই ভিডিঅ'টোৰ কথাখিনি সকলোখিনি কথাই যে সত্য মই সেইটো ক'ব খোজা নাই। নিজৰ জীৱনত দেখি ঠেকি লেখি শিকা কিছু অভিজ্ঞতাৰ পৰাহে এই ভিডিঅ'টোৰ কথাখিনি মই দাঙি ধৰিছো। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো সঁচাকৈয়ে ভাল লাগিছে লাইক বা কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এটা লাইক বা এটা কমেণ্টে আমাক বহুতো উৎসাহ দিয়ে। এতিয়া আহোঁ ভিডিঅ'টোৰ মাজলৈ। আচলতে আমি আমাৰ দৃষ্টিশক্তি ভৌতিক বস্তুবোৰৰ ওপৰত এৰি দিওঁ, যাৰ বাবে আমি সুখতকৈ দুখবোৰহে বেছি দেখা পাওঁ। মোৰ লগৰটোৰ AC কাৰ আছে, মোৰ বাইকহে এখন আছে। বৰষুণত তিতি ৰ'দত শুকাই কৰবালৈ যাব লাগে। ধিক্কাৰ জীৱন, সেইটো এটা দুখ। কিন্তু এইটো কেতিয়াও নাভাবে, হে ভগৱান মোক বাইকখন চলাবলৈ দুখন হাত দিলা, দুখন ভৰি দিলা, চাই যাবলৈ দৃষ্টিশক্তি দিলা। এবাৰ ভাবিবচোন, তাতেই সুখ বিচাৰি পাব। বৰুৱানীহঁতৰ ঘৰটো চৰ্ট ঢেলাই, ভিতৰত গোটেইখন টাইলছ লগোৱা। আমাৰ ঘৰটোহে বাঁহৰ কেঁচা মাটিৰ ঘৰ। ভাবিলেই দুখ লাগি যায় কেতিয়াকে যে বনাব পাৰিম। সেইটোও এটা দুখ। কিন্তু এবাৰ এনেকেও ভাবিবচোন, তেহেঁতৰ আছে বনাইছে, আমাৰ মাটিৰ ঘৰ হ'ল কি হ'ল? ইয়াকে যদি ভালকৈ মচি কাচি লওঁ ইও সুন্দৰেই হ'ব। চাবচোন, তাতেই আপুনি সুখ বিচাৰি পাব। ধৰি লওক আপোনালোকে ২-৩জনী মানুহ একেলগে পূজা চাবলৈ গৈ আছে। গৈ থাকোঁতে এজনীলে মন কৰিলেই নহয়, বাহ বৰুৱানীৰ শাড়ীখনচোন বহুত দামী, নখ পালিছো ইমান দামী লগাইছে। মোৰচোন নিচেই কম দামী কাপোৰ পিন্ধি আহিছোঁ। চেণ্ডেলযোৰো যোৱা বছৰে লোৱা। আপোনাৰ এক্সপ্ৰেশ্যনটো বদলি হৈ গ'ল। মানে আপুনি পূজা চাই যিখিনি সুখ পাম বুলি গৈছিলে সেইখিনি কিন্তু নাপায়। তাৰ বদলি আপুনি দুখহে পাব। মোৰ মতে কি জানে, আমি নিজতকৈ আনক বেছি গুৰুত্ব দিওঁ, যাৰ বাবে আমাৰ থকা সুখখিনিও নাইকিয়া হৈ গোটেই জীৱনটো আমাক দুখেৰে আৱৰি ধৰে। আমাৰ এনেকুৱাতো হোৱা নাই যে ডাক্তৰে কৈছে ২ লাখ টকা লাগিব, তেতিয়াহে তোমাৰ আত্মীয়জন বাচিব। কিন্তু আপোনাৰ লগত আছে ২০ টকা আৰু লাগে ২ লাখ টকা। সেইটো এটা দুখ। কাৰণ আপোনাৰ চকুৰ সন্মুখত আপোনাৰ আত্মীয়জন তিল তিলকৈ মৃত্যু মুখলৈ যোৱা আপুনি চাই থাকিব লাগিব, কাৰণ আপোনাৰ হাতত ২ লাখ টকা নাই। কেতিয়াবা ICUত থকা মানুহজনলৈ চাবচোন, কিমান কষ্টৰে যে উশাহটো লৈছে। সেইজনেহে ভালকৈ বুজে এটা জীৱনৰ মূল্য কিমান। কিন্তু আমিবোৰ এটা ইমান সুন্দৰ জীৱন পায়ো আনক গুৰুত্ব দিওঁতে দিওঁতে নিজৰ সুখবিলাককো নাইকিয়া কৰিছোঁ, বৰঞ্চ দুখবিলাকহে আঁকোৱালি ল'ব লগা হৈছে। সঁচাকৈ আনক গুৰুত্ব দি চলিবলৈ এৰক। আনে কি খাইছে, কি পিন্ধিছে, কলৈ গৈছে,
কিহত গৈছে, কি কৰিছে, কি নকৰিছে তাক গুৰুত্ব নিদিব। আপুনি কলৈ যাব, কি কৰিব, কি খাব, নিজক লৈ ব্যস্ত থাকক। সুখ মানেই 5 ষ্টাৰ নহয়, সুখ মানেই AC দামী গাড়ী নহয়। আপোনাৰ কাৰণে আপুনি নিজেই সুখ আৰু নিজেই দুখ। এতিয়া আপুনি জানে আপোনাৰ জীৱনটো আপুনি সুখী কৰি নিয়ে নে দুখী কৰি নিয়ে।